নমস্কাৰ চালবেদসকল, ৰাজ্যৰ ৰন্ধনকৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় চালবেদসকল, যোৱাকালি ৰাজ্যৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে বিভিন্ন দাবীৰ সমৰ্থনত ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ন্যূনতম মজুৰি আইনৰ ভিত্তিত ৰন্ধনকৰ্মীৰ বাবে মাহিলী 10,000 টকাৰ মাননি ধাৰ্য কৰা, নিয়মীয়াকৈ মাননি আদায় দিয়া, বছৰৰ 12 মাহৰ বাবে মাননি প্ৰদান কৰা, কাম হেৰুওৱা ৰন্ধনকৰ্মীক এককালীন 3 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা, কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধনকৰ্মীক চিকিৎসা ব্যয় প্ৰদান কৰা, মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰীকৰণ কৰাৰ প্ৰচেষ্টা বন্ধ কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত আজি ৰাজ্যৰ ৰন্ধনকৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰন্ধনকৰ্মীসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। ইউনিয়নে ৰন্ধনকৰ্মীসকলৰ দাবীসমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। গতিকে চালবেদসকল, আশা কৰা হৈছে যে আমাৰ ৰাজ্য চৰকাৰে অতি শীঘ্ৰে ৰাজ্যৰ ৰন্ধনকৰ্মীসকলৰ সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিব, কিয়নো দুদিন আগতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰাজ্যৰ ৰন্ধনকৰ্মীসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। হয়, বৰ্তমান ৰাজ্যৰ ৰন্ধনকৰ্মীসকলে 1500 টকাকৈ মাহিলী মাননি লাভ কৰি আছে আৰু যদি অৰুণোদয় লাভ কৰে তেন্তে সেই মাননি হৈ যাব 2750 টকা। গতিকে চালবেদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰন্ধনকৰ্মী, আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।